নমস্কাৰ মই আজি ভিডিওটো আগবঢ়াইছো এটা বিশেষ কাৰণত আপোনালোকে কেইদিনমান আগত ডিম্পু বৰুৱাৰ এটা ভিডিও দেখিছিল চাগে তেওঁ বানপীড়িত ৰাইজক ৪৫,০০০ টকা দান কৰিছিলে আৰু সেই ৪৫,০০০ টকাটো কেনেকৈ আহিল কৰ পৰা আহিল হেতু আপোনালোকক মই আজি জনাম এইটো সুপাৰ সেট বুলি কয় আৰু বহুতে সুধি আছিল সুপাৰ সেট কি হয় ইয়াৰ হাত কেনেদৰে আপোনালোকে পইচা ইনকাম কৰিব পাৰিব আৰু সেই বিষয়ে জনাম আজি মই সুপাৰ সেটটো ইনেবল কৰিবলৈ আমাক আমাৰ চেনেলটো মনিটাইজ হ'বই লাগিব আপোনালোক সকলোৱে জানে এতিয়া মই প্ৰথমতে জানো সুপাৰ সেট কি হয় আপোনালোক সকলোৱে ডাঙৰ ডাঙৰ ইউটিউবাৰ সকলৰ চেনেল বিলাক লাইভ ষ্ট্ৰীম কৰা হয়তো নিশ্চয় দেখিছে আৰু মন কৰিছে না নাজানো যেতিয়া তেওঁলোকে লাইভ কৰি থাকে তলত কিছুমান কালাৰিং ফ্লাশ মেছেজ দেখা যায় মানে হেতু মেছেজ বেছি সময়লৈ থকা যায় এতিয়া আমি কিছুমানে লাইভ কৰিলে হাই বা কি খবৰ এনেকে যেটো মেছেজ দিও লগালগ মেছেজটো পাৰ হৈ যায় কিন্তু আপোনালোকে যদি মেছেজটো বেছি সময়ৰ কাৰণে ৰাখিম বুলি ভাবে তেতিয়া হলে তাতে পেড কৰি পইচা দি আপোনালোকে মেছেজ কৰিব পাৰিব আৰু হেতুকে সুপাৰ সেট বুলি কোৱা হয় কম টকা হলে কম সময় ফ্ল্যাশ কৰি থাকিব মেছেজটো আৰু বেছি টকা হলে বেছি সময় ফ্ল্যাশ কৰি থাকিব আৰু তেনেকে আপোনালোকৰ নিজৰো লাভ হ'ব আৰু ইউটিউবাৰ জনৰ লাভ হয় ইউটিউবাৰ জনে পইচা পাব আৰু আপোনালোকৰ ক্ষেত্ৰত কি হ'ব আপোনালোকৰ যেতিয়া মেছেজটো বেছি সময় ফ্ল্যাশ কৰিব তেতিয়া আপোনালোকৰ চেনেলটো কোনোবাই হয়তো ওপেন কৰি চাব পাৰে আৰু গৈ সাবস্ক্ৰাইব কৰিব আপোনালোকৰ ভিডিওবোৰ চাব সেই কাৰণে অডিয়েন্স যাৰ যিসকলৰ চেনেলৰ অডিয়েন্স বেছি তেওঁলোকে সুপাৰ সেট কৰে কম সকলৰ ইমান এটা প্ৰফিট নহয় সেই কাৰণে ডাঙৰ ডাঙৰ ইউটিউবাৰ সকলে কৰে আৰু মেইনলি ডোনেশন এনেকুৱা ক্ষেত্ৰতে তেওঁলোকে সুপাৰ সেট কৰে এতিয়া আপোনালোকে দেখিলে ডিম্পু বৰুৱাৰ ক্ষেত্ৰত তেওঁ 50 মিনিটত 45,000 আৰ্ন কৰিছে কাৰণ তেওঁ এইটো ডোনেশনৰ কাৰণে কৰিছিল বানপীড়িত ৰাইজৰ কাৰণে কৰিছিল আৰু যিসকলে মানে পইচা দিছে তেওঁলোকৰ পইচা বিলাক তেওঁ কালেক্ট কৰিছে আৰু সেই কালেক্ট কৰা পইচা দি তেওঁ ৰাইজক সহায় কৰিছে হেবা আপোনালোকেও এনেদৰে কৰিব পাৰিব তাৰ বাবে আপোনালোকৰ চেনেলটো ভালদৰে গ্ৰোথ হ'ব লাগিব আৰু এনেদৰে সুপাৰ সেটৰ হাত আপোনালোকেও ইনকাম কৰিব পাৰিব ডোনেশন কৰিব পাৰিব আৰু বহুতখিনি সুবিধা আছে আৰু কেনেকৈ কৰিব লাগে ইয়াৰ কাৰণে সুপাৰ সেট ইনেবল কৰিবলৈ কিছুমান ক্ৰাইটেৰিয়া লাগে আপোনাৰ চেনেলটো মনিটাইজ হ'বই লাগিব আৰু মনিটাইজ হ'বলৈ কি লাগে হেতু আপোনালোকে জানে 4000 আৱাৰ্স ওয়াচ টাইম হ'ব লাগে আৰু 1000 সাবস্ক্ৰাইবাৰ মিনিমাম হ'বই লাগে হেখিনি হোৱাৰ পিছত আপোনালোকৰ চেনেলটো মনিটাইজ হ'ব তাৰ পিছত আপোনালোকৰ ইনেবল কৰাটো সহজ হয় হেতু আপোনালোকে গম পাবই আৰু এখিনি আছিল বিশেষ আৰু ডিম্পু বৰুৱালে বহুত বহুত ধন্যবাদ তেওঁ ৰাইজক ইমানখিনি সহায় কৰিছে আৰু আমিও সৰু সৰুকে এতিয়া চেনেলটো খুলিছো যেতিয়া পিছলৈ কেতিয়াবা যদি ভৱিষ্যতে ডাঙৰ হয় এনেদৰে আমিও ৰাইজক সহায় কৰিব পাৰিম সুপাৰ সেট অন কৰি আৰু মানুহে বহুতে হেল্প কৰে দুখীয়া মানুহক বহুত ভাল লাগে এতিয়া আপোনালোকে নিজৰ পৰাই যদি কিবা দিব বিচাৰে আপোনালোকে তেনেকুৱা মানুহক দিব পাৰিব সহায় কৰক সকলোৱে তেওঁলোকক হেতুৱে কামনা কৰিলো আৰু যিসকলৰ চেনেলটো ভালদৰে গ্ৰোথ কৰিছে তেওঁলোকেও সুপাৰ সেট কৰি মানুহক সহায় কৰিব বুলি আশা কৰিলো ভিডিওটোত বিশেষ নাই এখিনি আজিলৈ আহিছো ধন্যবাদ